কালি আপোনাৰ শিলচৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় শ্ৰীযুত জে পি নাড্ডা ডাঙৰীয়াই যি এক বিভ্ৰান্তমূলক মন্তব্য আগবঢ়ালে, 6 জনগোষ্ঠীক জনজাতিকৰণ মানে প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগতে হৈ গ'ল বুলি ক'লে। সম্পূৰ্ণ হৈছেতো বেলেগ কথা, কিন্তু হৈ গ'ল বুলি ক'লে। যি কি নহওক, এয়া এক মানে বিভ্ৰান্তমূলক তেখেতৰ মন্তব্য বুলি আমি ক'ম। তেখেতসকলে আমাক আগৰে পৰাই বহুজনে বহু কথা কয়, যি বিজেপি নেতাসকলে। কোনোবাই কয় আকৌ 3 মাহৰ ভিতৰত, কোনোবা কয় 6 মাহৰ ভিতৰত, কোনোবা কয় এতিয়া মানে অসম্ভৱ, কোনোবা কয় এতিয়াও মানে সম্পূৰ্ণ হোৱা নাই। কিন্তু জে পি নাড্ডা ডাঙৰীয়াই কেনেকৈ ক'লে, কাৰণ আমি জানো, কাৰণ ইতিমধ্যে ৰাজ্যসভাত আমাৰ বিলখন জাষ্ট খালি ইণ্ট্ৰডিউকশ্যনহে হৈছে, বাকী তাত মানে কি হোৱা নাই, সমৰ্থন হোৱা নাই, মানে ৰাজ্যসভাৰ পৰা ওলোৱা নাই। ৰাজ্যসভাৰ পৰা লোকসভা আছে, বহুত প্ৰচেছ বাকী আছে। এই ক্ষেত্ৰত আমি মানে তেখেতৰ যিখিনি মন্তব্য, এই মন্তব্য তেখেতৰ মিছা মন্তব্য বুলি আমি ভাবিছোঁ। লগতে আমি বিজেপি শাসিত ৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে বিজেপি দলক আমি অনুৰোধ কৰিছোঁ, এনেকুৱা বিভ্ৰান্তমূলক মন্তব্য কৰিব নালাগে। যিহেতু 6 জনগোষ্ঠীৰ এই মানে দাবীৰ ওপৰত আৱেগ অনুভূতি জড়িত আছে। আমাৰ আৱেগ অনুভূতিৰ লগত খেলা কৰিব নালাগে। আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে আমাৰ আৱেগৰ লগত খেলা নকৰি যাতে অতি পলমে আমাৰ যি জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যা সমাধান কৰে।